অসমৰ ৰাষ্ট্ৰীয় উদ্যান কেইখন আৰু কি কি? অসমৰ ৰাষ্ট্ৰীয় উদ্যান হৈছে 7খন আৰু সেইসমূহ হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, অসমৰ নগাঁও জিলা আৰু গোলাঘাট জিলাত অৱস্থিত। 1976 চনত ৰাষ্ট্ৰীয় উদ্যান হিচাপে স্বীকৃতি প্ৰদান। 2006 চনত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান বাঘ সংৰক্ষণৰ ক্ষেত্ৰ হিচাপে স্বীকৃতি প্ৰদান। 1985 চনত ইউনেস্কোৰ দ্বাৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক বিশ্ব ঐতিহ্য অঞ্চল হিচাপে ঘোষণা। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মাটিকালি হৈছে 858.98 বৰ্গ কিলোমিটাৰ। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত এশিঙীয়া গড়, বাঘ, হলৌ বান্দৰ, শিহু, বনৰীয়া মহ, হাতী, বনৰীয়া গাহৰি, পহু, বন কুকুৰা আদি পোৱা যায়। ওৰাং ৰাষ্ট্ৰীয় উদ্যান অসমৰ শোণিতপুৰ জিলা আৰু দৰং জিলাত অৱস্থিত। 1999 চনত ওৰাং অভয়াৰণ্যক ওৰাং ৰাষ্ট্ৰীয় উদ্যানলৈ স্বীকৃতি প্ৰদান। ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ মাটিকালি হৈছে 78.91 বৰ্গ কিলোমিটাৰ। ওৰাং ৰাষ্ট্ৰীয় উদ্যানত এশিঙীয়া গড়, হাতী, বাঘ, বনৰীয়া মহ, নল গাহৰি, শহাপহু, খটিয়া পহু আদি পোৱা যায়। ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান অসমৰ তিনিচুকীয়া জিলা আৰু ডিব্ৰুগড় জিলাত অৱস্থিত। 1999 চনত ডিব্ৰু-ছৈখোৱা অভয়াৰণ্যক ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানলৈ স্বীকৃতি প্ৰদান। ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ মাটিকালি হৈছে 340 বৰ্গ কিলোমিটাৰ। ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানত শিহু, বাঘ, বনৰীয়া মহ, হাতী, ঘোঁৰা, বান্দৰ, উট আদি পোৱা যায়। মানস ৰাষ্ট্ৰীয় উদ্যান অসমৰ বাক্সা জিলাত অৱস্থিত। 1985 চনত ইউনেস্কোৰ দ্বাৰা বিশ্ব ঐতিহ্য অঞ্চল হিচাপে স্বীকৃতি প্ৰদান। 1990 চনত মানাস ৰাষ্ট্ৰীয় অভয়াৰণ্যক মানাস ৰাষ্ট্ৰীয় উদ্যান হিচাপে স্বীকৃতি প্ৰদান। 1973 চনত মানাস ৰাষ্ট্ৰীয় উদ্যানক ব্যাঘ্ৰ প্ৰকল্প হিচাপে ঘোষণা। মানস ৰাষ্ট্ৰীয় উদ্যানৰ মাটিকালি হৈছে 500 বৰ্গ কিলোমিটাৰ। মানস ৰাষ্ট্ৰীয় উদ্যানত এশিঙীয়া গড়, হাতী, বনৰীয়া মহ, বাঘ, বান্দৰ, হৰিণা, পহু, নল গাহৰি, ভালুক, বন কুকুৰা আৰু বহুতো দুষ্প্ৰাপ্য জীৱ-জন্তু পোৱা যায়। নামেৰী ৰাষ্ট্ৰীয় উদ্যান অসমৰ শোণিতপুৰ জিলাত অৱস্থিত। 1985 চনত নামেৰী অভয়াৰণ্য হিচাপে স্বীকৃতি প্ৰদান।
1998 চনত নামেৰী ৰাষ্ট্ৰীয় উদ্যান হিচাপে স্বীকৃতি প্ৰদান। 2000 চনত নামেৰী ৰাষ্ট্ৰীয় উদ্যানক ব্যাঘ্ৰ প্ৰকল্প হিচাপে ঘোষণা। নামেৰী ৰাষ্ট্ৰীয় উদ্যানৰ মাটিকালি হৈছে 200 বৰ্গ কিলোমিটাৰ। নামেৰী ৰাষ্ট্ৰীয় উদ্যানত বান্দৰ, শিয়াল, বন ৰৌ, হৰিণা, বাঘ, পহু, হাতী আৰু বহুতো জীৱ-জন্তু আছে। দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান অসমৰ ডিব্ৰুগড় জিলা আৰু তিনিচুকীয়া জিলাত অৱস্থিত। 2004 চনত দিহিং পাটকাই অভয়াৰণ্য হিচাপে স্বীকৃতি প্ৰদান। 2021 চনৰ 9 জুন তাৰিখে দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান হিচাপে আনুষ্ঠানিকভাৱে ঘোষণা। দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানৰ মাটিকালি হৈছে 231.65 বৰ্গ কিলোমিটাৰ। দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানত হাতী, বান্দৰ, বাঘ, বনৰীয়া মহ, ভালুক, পহু, বিভিন্ন প্ৰজাতিৰ অৰ্কিড আৰু বহুতো জীৱ-জন্তু, চৰাই চিৰিকটি আদি পোৱা যায়। ৰায়মনা ৰাষ্ট্ৰীয় উদ্যান অসমৰ কোকৰাঝাৰ জিলাত অৱস্থিত। 2021 চনৰ 5 জুন তাৰিখে ৰায়মনা ৰাষ্ট্ৰীয় উদ্যান হিচাপে স্বীকৃতি লাভ। ৰায়মনা ৰাষ্ট্ৰীয় উদ্যানৰ মাটিকালি হৈছে 422 বৰ্গ কিলোমিটাৰ। ৰায়মনা ৰাষ্ট্ৰীয় উদ্যান সোণালী বান্দৰৰ বাবে বিখ্যাত। ইয়াৰ লগতে ৰায়মনা ৰাষ্ট্ৰীয় উদ্যানখনত বাঘ, ফুটুকী, হৰিণ, হাতী, মহ, 170 বিধ বিভিন্ন প্ৰজাতিৰ চৰাই, 150টা বিভিন্ন প্ৰজাতিৰ পখিলা, হৰ্ণবিল, ভিন ভিন প্ৰজাতিৰ অৰ্কিডৰ লগতে 380 বিধ নানা প্ৰজাতিৰ গছ-গছনি পোৱা যায়। ধন্যবাদ থাকিল। ভিডিঅ'টি যদি চাই ভাল পালে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব।